হেল্ল' গাইজ, আমি আজি গৈ আছোঁ। আপোনালোকে চিনি পাইছে নিশ্চয়, আমি অৰুণাচলৰ বুলি। আৰু যিমানকেইটা ৰিজৰ্ট আছে চব ৰিজৰ্টে আমি চালোঁ। চাই বৈ মেলি আপোনালোকক অলপ ভিডিঅ'টো বনাই দেখাইছোঁ। যিটো আমাৰ ৰিজৰ্টৰ যিটো পানী আছে, যেতিয়া আমি গৰমৰ যিটো ঠাণ্ডা অনুভৱ কৰি গা পা ধুওঁ, সেই পানীবিলাকৰ বিষয়ে অকণমান আপোনালোকক দেখাম এতিয়া। অলপ পানীবিলাক ক'ৰ পৰা আহে, কেনেকুৱা ছিষ্টেমত আহে, আপোনালোকে চাব, ভিডিঅ'টো চাই লওকচোন। আপোনালোকে যিটো আমি গা ধুইছোঁ, এইবিলাক গা ধোৱা ভিডিঅ' কৰি আছোঁ। আগতে মই আহিছিলোঁ, যোৱা বছৰ গৈছোঁ, তাৰ আগতেও গৈছোঁ। কিন্তু আমি লগৰকেইজন লগ খাই মেলি আমি চালোঁ, ব'ল অলপ আগলৈ যায় দেখোঁ পানীবিলাক কেনেকুৱা ছিষ্টেমত ক'ৰ পৰা আহে, আমি চাম বুলি গ'লোঁ। আপোনালোকক দেখাই আছোঁ, চাব ভিডিঅ'টো। একচুৱেলি আমাৰ স্কিমৰ আৰু শৰীৰৰ কাৰণে এই পানীটো বৰ উপযুক্ত নহয়। একচুৱেলি এই পানীটো আমি যে ওপৰত যায় দেখোঁ, আপোনালোকে গা ধুব মন নকৰিব ইয়াত। সেইটো কাৰণে আমি লগৰকেইজনৰ লগত গৈ চালোঁ, একদম ওপৰত যায়। আপোনালোকক দেখাম গৈ। ভিডিঅ'টো ইয়াতে দি থৈছোঁ মই, নিশ্চয় আপোনালোকে চাব ধুনীয়াকৈ ভিডিঅ'টো। আৰু আজি কিন্তু ৰিজৰ্টত বহুত মানুহ হৈছে। এইটো চাই লওক, চাই লওক। কচু, মেটেকা, যিবিলাক মানে নল গজালি, যি হাবি নিচিনা 3টা 4টা ফুটি এনেকৈ বাগৰি আছে। মই আগত যাই দেখিলোঁ কিছুমান কাপোৰ কানি ধুই আছে মানুহবিলাকে, আৰু কিছুমানে ধৰ কিবা কিবি কাঁহী বৰ্তন ধুই আছে। এই পানীবিলাক আহি কেনে আমাৰ ৰিজৰ্টৰ